শোণিতপুর জিলার বিভিন্ন ভায়োলেন্স হল, হিংসার ঘটনা হল, দৌৰা-দৌৰি, কিন্তু মই আজি ধন্যবাদ দিব বিচাৰিছো সকলো এটা যোগাত্মক দৃষ্টিভংগীৰে কাম কৰাৰ কাৰণে আজি এইটো হ'বলৈ পালে। এই চুক্তিটো যে হল, এই চুক্তিত সবচেয়ে ডাঙৰ কথাটো হল শান্তি প্ৰতিষ্ঠা কৰা। বিশ্বত শান্তিৰ কাৰণে বিশ্বৰ মানুহে আজি ষ্ট্ৰাগল কৰি আছে। মিডল ইষ্টৰ পৰা লৈ পেলাই, আফ্ৰিকাৰ পৰা লৈ পেলাই বিভিন্ন কাণ্ট্ৰিত, বিভিন্ন কণ্টিনেণ্টত, ৱৰ্ল্ডত, পৃথিৱীত, বিশ্বত খালি শান্তি লাগে আৰু শান্তি লাগে, কিন্তু শান্তি প্ৰতিষ্ঠা কৰিব পৰা নাই। কৰোৰ টকা খৰচ কৰিছে, ডাঙৰ ডাঙৰ মিটিং হৈছে, এইখন দেশৰ ৰাষ্ট্ৰপতি, সেইখন দেশৰ ৰাষ্ট্ৰপতি, বিৰাট ডাঙৰ ডাঙৰ স্কলাৰ বিলাক ইয়াতে আয়োজন কৰিছে, হিউমেন ৰাইটৰ NGO বিলাক মিটিং কৰিছে, UN লেভেলত মিটিং হৈছে, বহুত জাগাত শান্তি প্ৰতিষ্ঠা কৰিব পৰা নাই। কিন্তু আমাৰ এই বড়ভূমিত আমি শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলো না? আমাক UN মানুহ লাগিল না, আমাক কোনোবা ডাঙৰ হিউমেন ৰাইটৰ NGO লাগিল না, কি লাগিল? আমাক মাত্ৰ এটা ডিচিশনৰ প্ৰয়োজন হৈছে যে আমি শান্তি প্ৰতিষ্ঠা কৰিম, আৰু শান্তি প্ৰতিষ্ঠা কৰিবলৈ পালো। আমি 2009 চনত নিখিল বড়ো ছাত্ৰ সন্থাই আমি এটা প্ৰগ্ৰাম আমি এনাউন্স কৰিছিলো, আমি এটা অস্ত্ৰ আৰু হিংসা মুক্ত সমাজ গঢ়িম। সেই সময়ত বহুত মানুহে বুজি পোৱা নাই কথাটো কি ক'ব বিচাৰিছে। ইফালে নিজৰ জনগোষ্ঠীতে সশস্ত্ৰ সংগ্ৰামী বিলাক আছে, অধিকাৰো সংগ্ৰাম কৰি আছে। মণিপুৰৰ পৰা মোক ফোন কৰি সুধিছে, আপুনি তাৰমানে সংগ্ৰামী বিলাকৰ বিৰোধী নেকি? মই কৈছো সংগ্ৰামী বিলাকৰ বিৰোধী নহয়। বেংগলোৰৰ পৰা ফোন কৰিছে NGOৰ মানুহ, দিল্লীৰ পৰা ফোন কৰিছে, চবে কৈছে এই আপোনালোকে এইটো কি এনাউন্স কৰিলে যে নৰ্থ ইষ্টত আজি ইমান সশস্ত্ৰ সংগ্ৰামী আছে, আপোনালোকে কেনেকৈ বিপৰীতমুখী এটা ডিচিশন ল'ব পাৰে? আমি সেই সময়ত মৰ্মে উপলব্ধি কৰিছিলো যে অস্ত্ৰ সংগ্ৰামে আমাক আগলৈ নিছে না পিছলৈ নিছে। আজি যদি হিচাপ বেলেঞ্চ চিট এটা চাই, আলফা সংগ্ৰামে হওক, এনেচিয়ান সংগ্ৰামে হওক, যি সংগ্ৰামে নহওক কিয়, সংগ্ৰামৰ আমি কোনোদিনে বিৰোধী নহয়। সংগ্ৰামক আমি সদায় ৱেলকাম কৰো। যি সংগ্ৰামে মানৱ জাতিক আগুৱাই লৈ যায়, যি সংগ্ৰামে মানুহক অধিকাৰ প্ৰদান কৰে, যি সংগ্ৰামে মানুহৰ সমস্যা সমাধান কৰে, যি সংগ্ৰামে আমাক মানুহ হিচাপে জীয়াই থকাৰ সাহস দিয়ে, এই সংগ্ৰামটো আমি সদায় ৱেলকাম কৰো। কিন্তু সংগ্ৰামটো ডিষ্ট্ৰাকটিভ হ'ব নালাগে, সংগ্ৰামটো ডিষ্ট্ৰাকটিভ হ'ব নালাগে। আজি বহুত সময়ত কোৱা হৈছে যিমানখিনি মানুহ মৰিল ইমানখিনি আমাৰ এচিভমেণ্টটো নাহিল, যিমানখিনি আমাৰ ধন সম্পত্তি টকা পইচা শেষ হ'ল ইমানখিনি আমাৰ এচিভমেণ্ট নাহিল। এই সংগ্ৰামত ইঞ্জিনিয়াৰ মৰি গ'ল, এই সংগ্ৰামত ডক্টৰ মৰি গ'ল, এই সংগ্ৰামত পলিটিচিয়ান মৰি গ'ল, এই সংগ্ৰামত সাহিত্যিক মৰি গ'ল, এই সংগ্ৰামত সাধাৰণ মানুহ মৰি গ'ল। এই সংগ্ৰামত আমি কি পালো, ইয়াৰ এটা বেলেঞ্চ চিট ওলাব লাগে। আৰু বেলেঞ্চ চিট ওলালে আপুনি দেখিবলৈ পাব আপুনি নিজেও সন্তুষ্ট নহ'ব। তো এই কাৰণে NDBৰ যিটো সংগ্ৰাম সন্মানে কেনেকৈ সমাধান কৰিব পাৰে আজি মই ধন্যবাদ দিব বিচাৰিছো। আমি বহুত দীৰ্ঘদিন একেলগে আমি লগ কৰিব পৰা নাই। NDB প্ৰগ্ৰেছিভ আৰু আমি 2013 চন বা 2005ত চিজফায়াৰ হোৱাৰ পিছত লগ পাইছো, আমি কাম কৰিছো, এটা সমাধান সূত্ৰ ওলোৱাৰ কাৰণে আমি লাগি আছিলো। কেতিয়াবা চৰকাৰী দৰ্জা খোলে, কেতিয়াবা চৰকাৰী দৰ্জা বন্ধ হয়, কিছুমানৰ ব্যৱহাৰ ভাল নহয়, কিছুমানৰ ব্যৱহাৰ ভাল, কেতিয়াবা উত্থান কেতিয়াবা পতন, বহুত ঘটনা পৰিঘটনা, কিন্তু আমি আগবাঢ়িছো আৰু আগবাঢ়িছো, আগবাঢ়িছো আৰু আগবাঢ়িছো। দুটা কথা, এটা জাতিটোৰ কাৰণে কিবা এটা পাব লাগিব, আনটো শান্তি আনিব লাগিব, সমস্যা সমাধান হ'ব লাগিব। আৰু সেইটো আজি এটা সূত্ৰ, যি সূত্ৰটো নেকি এই বৰ্তমানৰ সময়ত অসম চৰকাৰে বুজি পালে, ভাৰত চৰকাৰে বুজি পালে। এই বুজি পোৱাৰ লগে লগে কানেকশ্যন, কাৰেকশ্যন আৰু ডাইৰেকশ্যন এটা আহি গ'ল। কানেক্টেড হৈ গ'লো আমি, এটা কাৰেকশ্যন হৈ গ'লো। চৰকাৰে ক'লে যে এইটো ল'ব নালাগে, এইটো ল, আমি ক'লো চৰকাৰক এইটো নালাগে, এইটো দিয়ে। আমাৰ কাৰেকশ্যন হ'ল নিজৰ মাজত যে গিভ এণ্ড টেক, কিবা এটা এৰা ধৰা কৰিব লাগিব। আমি ধৰি থাকিব পাৰো, 100 বছৰ ধৰি থাকিব পাৰো, কিন্তু আমাৰ যে প্ৰজন্ম আজি গাঁৱে ভূঞে আৰ্মি পুলিচ যোৱা 20-25 বছৰে আমাৰ গাঁৱৰ বেলেগ আলহী বেলেগ নাই, আৰ্মিয়ে আমাৰ আলহী, পুলিচে আমাৰ আলহী। আমাৰ নিজৰ ঘৰৰ চোতালত ৰাতিপুৱা উঠি যেতিয়া আৰ্মিৰ দলটো দেখিবলৈ পায় গোটেই দিনটোৰ কাৰণে মনটো বেয়া হয়, ভয় হয়, কিবা হ'ল, ক'ত কি হ'ল। আৰু ইয়াৰ মাজতে গম পালে অমুক ল'ৰাজনক বোলে তাতে গুলিয়াই মাৰি থৈ গ'ল, আৰু বেয়া লাগে। এই কাৰণে আমি ক'লো যে প্ৰথম শান্তি প্ৰতিষ্ঠা হওক। আৰু শান্তি পৃথিৱীত যিমান চৰাই চিৰিকটি যিমান আছে, পৃথিৱীৰ ক্ৰিয়েচাৰ চবকো শান্তি লাগে।
বিশ্বই শান্তি বিচাৰে, প্ৰকৃতিয়ে শান্তি বিচাৰে, আৰু য'ত শান্তি আছে তাত চব হোৱাটো সম্ভৱ। শান্তি যেতিয়া থাকে চব সম্ভৱ। শান্তিত মানুহ কবিতা লিখিব পাৰে, শান্তিত মানুহ চিন্তা কৰিব পাৰে, শান্তিত মানুহ কাম কৰিব পাৰে, শান্তিত মানুহে ৰিচাৰ্জ কৰিব পাৰে। শান্তি য'ত থাকে তাত চব কৰিব পাৰে। তো এইকাৰণে আজি শান্তি প্ৰতিষ্ঠা হ'ল, এইটো সবচে ডাঙৰ কথা। বাকীখিনি কাম কৰাটো অসম চৰকাৰ, ভাৰত চৰকাৰৰ দায়িত্ব। আজি অসমে যি বিচাৰিছে আমি এইটো সন্মান কৰিছো, বড়োসকলে যি বিচাৰিছে আজি এইটো চৰকাৰে মানি লৈছে। গতিকে আমাৰ এটা সমাধানৰ সূত্ৰ আহি যোৱাৰ পিছত আৰু যাতে অলপ সময়ৰ কাৰণে চৰকাৰে বিলম্ব নকৰে। আজি অসমে দুভাগ হ'ব বুলি বহুত আন্তৰিকতাৰে মানে কি কৰে, নিবিচাৰে, কেতিয়াও নিবিচাৰে যে অসম দুভাগ হওক। এইটো কথাটো আমিও অলপ মৰম বা আমিও অলপ সন্মানেৰে চাব লাগিব। আমি আজি নৰ্থ ইষ্টৰ গোটেই নৰ্থ ইষ্টটো চালে গম পাওঁ, এই বিজেপি চৰকাৰে নেডা বনাই পেলাই পলিটিকেলি বান্ধি ৰাখিছে এতিয়া, পলিটিকেলি। কিন্তু ছচিয়েলি বান্ধি ৰাখিব পাৰে নাই আমি? ছচিয়েলি কিয় বান্ধি ৰাখিব পৰা নাই? আমাৰ মানসিকতাটো সলনি নকৰাৰ কাৰণে। নাগা ভাইসকলে কোনোদিনে বেয়া মানুহ নহয়, খাচী ভাইসকলে বেয়া মানুহ নহয়। না খাচী ভাষা মানে বেলেগ, না নাগা ভাষা বেলেগ, না অৰুণাচলৰ কোনোবা দাদা ভাইয়ে বেলেগ। আমি একেলগে থাকিব পাৰো যদি বিচাৰে। কিন্তু কিছুমান ৰাজনৈতিক চক্ৰান্তৰ কাৰণে, কিছুমান সংকীৰ্ণ মনোভাৱৰ কাৰণে, মানসিকতা সলনি নকৰাৰ কাৰণে আজি আমি পৃথক পৃথক হৈ গলো। আৰু এতিয়াও যদি আমি মানসিকতাবিলাক সলনি নকৰি যেতিয়া আমাৰ কামবিলাক সময়ত নকৰে, তেতিয়া সমস্যাবিলাক ৰৈ যায়। আপুনি যেতিয়া কিবা এটা সৰু বস্তু খুজি খুজি ল'ব লাগে, কান্দি কান্দি ল'ব লাগে, লোৱাৰ পিছতো ইমান শান্তি নাপায়। যেতিয়া যাচি দিয়ে, মৰম কৰি দিয়ে, আমাৰ বহুত আনন্দ লাগে, বাহ মোক ইমান ধুনীয়াকে যাচি দিলে সৰু বস্তু এটা হ'লেও। গতিকে মই অসম চৰকাৰ, অসমৰ নেতৃত্বক মই আহ্বান কৰিছো, আজি কোনোবা বিচাৰিলেহে দিয়া এইটো নকৰিব। এতিয়া ষ্টাডি কৰক, ৰিচাৰ্চ কৰক, অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীক কি লাগে। তেখেতসকলক বহুত ডাঙৰ ডাঙৰ বস্তু, বহুত কিবা কিবি নালাগে। হাজংসকলক কি লাগে, মিচিংসকলক কি লাগে, দেউৰীসকলক কি লাগে, আমাৰ চাহ জনগোষ্ঠীক কি লাগে, কোনটো জনগোষ্ঠীক কি লাগে, চৰকাৰী ৰিচাৰ্চ কৰক, চৰকাৰী ষ্টাডি কৰক, চৰকাৰী আলোচনা কৰক, আগভাগ লৈ আলোচনা কৰক, যাতে কোনো যুৱ আৰু বন্দুক লৈ জংঘলত যাব লগা নহয়। যিখিনি আছে এইখিনিও ঘৰত অহাৰ কাৰণে এটা ৰাস্তা কৰিব লাগে। মাজনীয়ে ৰখি আছে, আজি মাক পানী দিবলৈ মানুহ নাই। ইফালে কিছুমান ডেকা ল'ৰা জংঘলত গুচি গৈছে, ইফালে অৰ্থনীতি মানে বেয়া, যিখিনি জুৰুলা অৱস্থা, এইকাৰণে বেংগলৰ, গুজৰাট, হাৰিয়ানাত যুৱবিলাকে গুচি গৈছে ভাত দুমুঠি বিচাৰি। নিজৰ মাকক হস্পিটেলত দিবলৈ মানুহ নাই বহুত পৰিয়ালৰ। এতিয়া এই কথাবিলাক আমি উপলব্ধি কৰিব লাগিব। এটা সময়ত হিংসা আমাৰ শত্ৰু আছিল, এটা সময়ত বন্দুক আমাৰ শত্ৰু আছিল। আজি বন্দুক নাই, কিন্তু আমাৰ শত্ৰু এতিয়া দৰিদ্ৰতা, আমাৰ শত্ৰু এতিয়া সমস্যা, আমাৰ শত্ৰু হৈছে এই যে আমাৰ যিটো অৰ্থনীতিভাৱে আমি জুৰুলা হৈ গৈছো। ইয়াত আজি এমপ্লয়মেণ্ট নাই, কোনো তেনেকুৱা এটা পৰিৱেশ আমি গঢ়ি তুলিব পৰা নাই। আমাৰ মাটি আছে, মাটি চন পৰি থাকে, বছৰত এবাৰে খেতি কৰে, সেইখিনি দি আমাৰ বেমাৰে চামনা কিয়ে কৰিম। এই কথাবিলাক, আমাৰ যে অৰ্থনীতি সমস্যা, শিক্ষা সমস্যা, এইবিলাকে এতিয়া আমাৰ শত্ৰু। আৰু এই শত্ৰুবিলাকৰ লগত মোকাবিলা কৰি আমি সিহঁতক ডিফিট কৰিব লাগিব। সেইকাৰণে মই অসমৰ যুৱচাম, আমাৰ বড়োসকলৰ যুৱচাম সকলোকে আহ্বান কৰিছো, আমি এটা পজিটিভ দৃষ্টিভংগী লৈ আগবাঢ়ি যাওক। আৰু মই বড়ো জনগোষ্ঠীৰ হৈ অসমৰ সংবাদ মাধ্যম, অসমৰ বিভিন্ন মানে আমাৰ ব্যৱসায়ী গোষ্ঠী যিয়ে নহওক, সংগ্ৰামৰ নামত কাকবা টকা পইচা অলপ বিচৰা হ'ল, কেতিয়াবা কাকবা অপদস্থ কৰা হ'ল, বেয়া কথা কোৱা হ'ল, খং কৰা হ'ল, সেইবিলাকৰ ওচৰত মই ক্ষমা বিচাৰিছো। আৰু ইয়াৰ পিছত শান্তি প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত যাতে আমি এজনে আনজনক নিজৰ বুলি ক্ষমা কৰে আৰু এটা ভাল পথ, এটা সৎ পথত লৈ যাবৰ কাৰণে চবে চেষ্টা কৰে, যাতে দুনাই আমাৰ মাজত যিটো ভাতৃত্ববোধ সেইটো ভাঙি ছিঙি নাযায়। এই কথাবিলাক যাতে সকলো উপলব্ধি কৰে। তো মই আপোনালোকক ধন্যবাদ জনাইছো। ৰাইজে